কবিতাৰ শিৰোনাম আই। কথা ফুলমাই দত্ত। আবৃত্তি ফুলমাই দত্ত। আই, তোলৈ বৰকৈ মনত পৰিছে। পিতাই বাৰু ভালে আছেনে আই? পিতাই আৰু তোক এৰি অহাৰে দিন ধৰি কতো চোন শান্তিকে থাকিব পৰা নাই। আহিছিলোহে তোৰ আৰু পিতাইৰ বুকুৰ পৰা আঁতৰি দুপইচা ঘটিম বুলি। ভাবিছিলো তোক আৰু পিতাইক মৰম আৰু হেঁপাহেৰে ৰাখিম বুলি। কিন্তু আই, তই মই ভবাৰ দৰে মায়া নগৰীখন ইমান সহজ সৰল নহয় অ' আই। এই মায়া নগৰীত আই মৰমৰো দৰদাম হয়। চৌদিশে মাথো কোলাহল, যন্ত্ৰ গাড়ী মটৰ আদি শব্দ। আকৌ দিনে নিশাই আৰক্ষীয়ে চুৰ ডকাইতি দালাল আদি কৰে জব্দ। এইবোৰ কাণ্ড চকুৰ আগত দেখি মন হয় মোৰ অশান্ত। আই, তোৰ বুকুৰ মাজলৈ ঘূৰি গলেহে হ'ম মই শান্ত। আই অ', নোৱাৰো আৰু থাকিব যান্ত্ৰিকতাৰ মাজত। এনেকৈ থাকিলে মই দেখোন এদিন যন্ত্ৰৰ দৰে হৈ যাম অ' আই। আই, ঘৰত ৰাতিপুৱাতে তই দিয়া পইতা কৰ্কৰা ভাতকেইটাই মোৰ বাবে যথেষ্ট। দিনে নিশাই তোৰ মুখৰ গালি কেটকেটনি শুনিয়েই হওঁ মই সন্তুষ্ট। দূৰৈৰ পৰা দেখা পৃথিৱীখন অতি মনোৰম আৰু সুন্দৰ, কিন্তু আহিলেহে বুজা যায় কিমান যে অসন্তোষৰ। মহানগৰী ডাঙৰ ডাঙৰ অট্টালিকাবোৰতকৈ আমাৰ সৰু প্ৰজাতিয়ে ঠিক আছে অ' আই। ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ মাজত সোমালেচোন মোৰ উশাহ নিশাহ ল'বলৈকো কষ্ট হয় অ' আই। মই সোনকালেই গুচি যাম তহঁতৰ বুকুৰ মাজলৈ, নোৱাৰো আৰু থাকিব। আই, ধন সম্পত্তিৰ সুখ দিব নোৱাৰিলেও মই তহঁতক সদায় মৰমেৰে সুখী কৰি ৰাখিম মৃত্যুৰ অন্তিম মুহূৰ্তলৈকে। জাননে আই, মহানগৰীৰ বিলাসী জীৱনতকৈ গাঁৱৰ বোকা পানী গছকি কটোৱা জীৱনটোৱেই বৰ সুখৰ আৰু আৰামদায়ক।